এইটোহে আমাৰ ৰাস্তিকে কেঁচা এটা ভাল হ'ব যা বহুত ডাঙৰলৈকে সৰু ল'ৰা ছোৱালী হৈ থাকিব আপুনি ইমান সময় ইমান ধুনীয়া ডাঙৰ প্ৰগ্ৰাম পাতিছে ইমান মানুহ আছে অসমীয়াতকৈ দিছে অকল ষ্টাইল কওক ইংলিছত বুজা ন या यू जो मैंने यू जो बोल रहा है वो एकदम सही बात है क्योंकि मुझे भी ये तो हिंदी आ गया I want to say you all that we are very thankful because it's our first time show with Jubin Garg. Please be here. Thank you. আপনাদের নবজালে আমি বজাইলাম কথা নাই It's your first time show. হৈ যাব ইমান ধুনীয়া ইংলিছ কৈছে ইয়াত এটা মানুহ নাথাকিব চা এটা কাম কৰ তই ক'ব পাৰিবি ইংলিছ তই যে উস্তাদি মাৰিছ তই ক'ব পাৰিবি মই ইংলিছ ক'লে ইয়াত চব মানুহ জেগাতে শুই যাব চা মানুহ ৰখা দায়িত্ব মোৰ তই যে মোক এনেকৈ ইনচাল্ট কৰিলি তই কচোন শুনো মই ইংলিছত ভাষণ দিওঁ শুনিব দে Ladies and gentlemen, please listen. What is he মানে ক'ব শেষ এইডালটো কিটি ইংলিছ মাৰি আছে অ' নাই এইটো এনেকুৱা এটা ইংলিছ তেখেতসকলে নুবুজিলে নাই ময়ো ভালকৈ বুজা নাই মই ইংলিছ মাৰোঁ ইংলিছত ভাষণ দিছোঁ হা কিবা এটা খাইব লাগিছে নেকি চা আগতে ইংৰাজী ভাষণটো দি লয় ইংলিছত Ladies and gentlemen, ভাল হৈছে ক ladies and gentlemen, ধুনীয়া ক হে আছিলে ladies and gentlemen, বোলে www.com বাকীখিনি পিছত সঁচাকৈ খুব ভাল লাগিছে আজি যিটো বাকীখিনি বোলে আকৌ পাছত www.com বাকীখিনি পিছত কম মানে অকণ পিছৰ পৰা কম মানে আজি আমাৰ যিটো কাৰণে মাতিছে সেই মূৰটো মাৰি দে এনেকৈ টকটাত বোলে জুন জুলাই আগষ্ট মোৰ ভাষণ সমাপ্ত আচলতে মানুহবিলাক নাৰ্ভাছ হয় ইংলিছ বুলি ক'লে বাট আই এম নট বিকজ হোৱাট ইজ ইংলিছ English is a chota sa language. English is coming from East India Company. What is English? What is language? The language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows period that you can be not allowed, but you should not agreement on India. Kiba buji paise na? Nai poa? মই বুজি পোৱা নাই আপোনালোকে ক'বা বুজি পাব কিন্তু এটা কথা ক'লো যদি আপোনালোকে বুজা নাই তেতিয়াহ'লে মোক সুধিব ক'ব যে আপোনালোকে বুজা নাই যদি আপোনালোকে নকয় যে আপোনালোকে নাই বুজা মই কেনেকৈ বুজিম যে আপোনালোকে নাই বুজা If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? বোলে হৰি একবাৰ এয়া বিচাৰ কি এটা গাঁও গাঁওনে খালি লগত ডগৰটো হ'লে ভাল হয় নাই ভাবি যাওঁ একবাৰ হৰি বলা মন ৰচনা থেংক ইউ চাপৰি ন ফ্ৰীডম থেংক ইউ মানৱ দেহাৰ গৈৰৱ কৰিও না আকৌ এবাৰ গাওঁ অকণমান ৰিডমটো ন একবাৰ হৰি বলা মন ৰচনা মানৱ দেহাৰ গৈৰৱ কৰিও না ভাদৰ মাহ বকুমা কাতি মাহ মাতিমা ভাদৰ মাহ বকুমা কাতি মাহ মাতিমা হৰি বলা মন ৰচনা মানৱ দেহাৰ গৈৰৱ কৰিও না নহয় আপুনি ডগৰ কথা ক'লে যে ডগৰ আপোনালোকে ক'ত শুনিলে ডগৰে এনেকে মাতে ভাদ মাহ মগুন মাহ কাতি মাহ কলা ভাদ মাহত মগুন মাহত তাই দেহান মাহে মা মই কিমান টেনশ্যনত আছো জানো তই গানটো বেয়া কৰি দিলি মণিৰ লগত লাগি আহিছো তাইক কিবা বস্তু এটা লাগে ফোন কৰেহে লাগে সেইজনী অথনি এবাৰ 10 বাৰমান ফোন মাৰিছো জুবিন দা
জুবিন দা থেংক ইউ জুবিন দা আহি আছে ঐ যা জুবিন দা অহা নাই আপোনাৰ ফোন আহিছে হেল্ল' মণি ভালকে শুনা নাই অকণ বাহিৰলৈ ওলাই কোৱাচোন মণি নেটৱৰ্কৰ প্ৰব্লেম হেল্ল' নেলাগে হেল্ল' মোৰ শাৰী কি হ'ল মণি একদম ধুনীয়া সময়ত ফোন কৰিছা মই তোমাৰ কথা কৈ আছো তুমি বহুত বছৰ জীয়াই নাথাকিলেও গিৰিয়াই থাকিব কিন্তু দেই মই তাকে দোকানীৰ লগত কথা পাতি আছো ৰ'বা শাৰী এখন ৰ'বা দোকানীটো কোন হেৰি দাদা এই শাৰীখনৰ মই দোকানতে আছো তুমি ভাল সময়ত কৈছা এই শাৰীখনৰ দাম কিমান শাৰীখন মই চাহৰ দামহে জানো যা শাৰীখনৰ এখন খাই দাম 10টা আঙুলি এইটো বেলেগ শব্দ নহয় ৰ'বা এই দোকানত মানে উৰহ আছে উৰহ এটা মাৰিছে কামুৰি আছে ৰ'বা কিমান দিব কমাই কিমানত দিব সেইটো কবা কিমানত দিব তোমাৰ বুলি ক'ম দামটো কওক ভালকে কওক খটখটীয়া 10 টকা নহয় ৰ'বা কিবা কুকুৰ পোৱালি এটা গছৰ তলত চিঞৰি দিছে হেৰি হেৰি নহয় তুমি প্লিজ মণি তেনেকৈ নক'বা কিন্তু নালাগে বুলি নক'বা মই বহুত ভাল পাওঁ তোমাক তেনেকৈ নক'বা তুমি বিশ্বাস নকৰা শুনা অলপ দাবী এয়াৰত দি দিছোঁ শুনা তোমাক 10,000 টকীয়া শাৰী মই কিয় দিব নোৱাৰিম দৰমহা পইচা কম হ'ব পাৰে কিন্তু মই লাগিলে নিজৰ কিডনী দুটা টুকুৰা বেছি হ'লেও মই তোমাক 10,000 টকীয়া শাৰী দিম হে হৰি নেলাগে আপুনি কিডনী বিক্ৰী কৰি মোক শাৰী পিন্ধাব নেলাগে পুৰণা শাৰী আছে মই তাকেই পিন্ধিম আপুনি খালি সোনকালে মানুহটো ঘৰলৈ আহক হ'ব দিয়া লাভ ইউ কি ক'লে তা মণি বহুত ভাল পাওঁ মই পাইছো সংসাৰত মই কৈছো সদায় সমস্যা থাকিব হয়নে ৰাইজ সংসাৰত আমাৰ জীৱনত সমস্যা থাকিব কিন্তু সমস্যাটো চল্ভ কৰি আগবাঢ়ি যোৱাটোহে মূল কথা হয়নে এইটোকে কয় মেন উইল বি মেন হৰি দেখিলে কিমান মণি ভাল হয় তা খাইখন নিদোঁতে মই গম পাইছোঁ মৰম নিদোঁতে আপোনাৰ কিমান মৰম তা মৰম চেনে শাৰী দি দুযোৰ কিনি তেনেকুৱা শাৰী এখন কিনি গড় এডালত থৈ খাপ মাৰি দিলে মণিলে দুখন শাৰী হৈ যায় এটা আপুনি মণিবোৰ বহুত ভাল পায় তা বহুত ভাল তোকো ভাল পাওঁ বহুত ভাল পাওঁ মইতো ভালেই পাওঁ ৰাইজেতো কিমান ভাল পায় নাজানো আইজনটো ভাল পায় আইজনটো পাওঁতে আপুনি মোক ভাল পায় তা পাওঁ ৰাইজেও ভাল পাব লাগিব ন এবাৰ আইজক সুধি চাওক শুন মই সুধি দিম নেকি আপোনালোকে ক'বচোন হাত দাঙিবনে সহায় কৰিবনে আমাক থেংক ইউ সকলোৱে হাত দাঙি কওক আমাৰ জুবিন দাক কোনে ভাল পায় আমি বহুত ভাল পাওঁ জুবিন দাক বহুত ভাল পাওঁ এইবাৰ আমাৰ দুটা ঠিক আছে মোহনক কোনে ভাল পায় হাত দাঙক ষ্টেডিয়ামতো বেলেগ ফিল্ড বনাই হা ঠিক আছে এবাৰ মোক লাষ্ট হাত দাঙিব দেই হাত দাঙক মোক কোনে বেয়া পায় মাই দছ আপোনাৰ বহুত মানুহে বেয়া পায় ছা